Hello guys, welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি পবিত্ৰ দিনটোত আপোনালোকক পুনৰ এবাৰ ৰাইডিঙীয়া শিৱদৌললৈ লৈ যাম আৰু সকলো শিৱভক্ত ৰাইজে কেনেদৰে পূজা প্ৰাৰ্থনা কৰিব সকলোবোৰ দেখা পাব। বলক আজি এই ভিডিঅ'টো আগবাঢ়ো। আজি যিটো ৰাইডিঙীয়া দললৈ মই গৈ আছোঁ আৰু আপোনালোকক লৈ গৈ আছোঁ, আপোনালোকে যি ৰাইডিঙীয়া দল দেখা পাব মোৰ এই ভিডিঅ'টোত। সেই ৰাইডিঙীয়া দলৰ বিষয়ে মই আগত ভিডিঅ' এটা অলৰেডি বনাই আপলোড দিছোঁ, আৰু যদি ৰাইডিঙীয়া দলৰ বিষয়ে কিবা কিবি জানিবলগীয়া থাকে সকলোবোৰ সেই ভিডিঅ'ত গৈ চাব পাৰিব। আৰু স্ক্ৰীণত যিটো ওলাই আছে সেইটোৱে হৈছে ৰাইডিঙীয়া দলৰ লিংক হয়, আৰু সেইটো চুই দিলে আপোনাৰ ৰাইডিঙীয়া দলটো ধুনীয়াকৈ ভিডিঅ'টো চাব পাৰিব। আৰু বলক আজি আমি গৈ থাকোঁ ৰাইডিঙীয়া দললৈ, আৰু মোৰ লগত গৈছে ইয়াৰ লগৰ এটা গৈ আছে গাঁৱৰে। আমি দুটাই গৈ আছোঁ, চাইকেল মাৰি পেডেল মাৰি গৈ আছোঁ এতিয়া। আৰু আজি শিৱৰ যিটো শিৱৰাত্ৰি আছে, শিৱৰ সকলো সকলোতে আজি শিৱৰ প্ৰসাদ পোৱা যাব। আৰু বিভিন্ন ধৰণৰ প্ৰসাদ বনাই, আপোনাৰ পায়সৰ লগতো দিয়ে, কিছুমানে লাড়ু বনায়, কিছুমানে আকৌ আপোনাৰ যিটো ঘোটা বুলি কয় সেইটোও বনায়, গাখীৰতো দি খায়। বিভিন্ন ধৰণৰ আজি তেনেকুৱা ধৰণৰ প্ৰসাদ পোৱা যাব। আৰু মই য'ত গৈ আছোঁ তাতো ধুনীয়া ধুনীয়া প্ৰসাদ বনাব আৰু বনোৱাত তাত থাকিব। তাত কেনেকুৱা কি প্ৰসাদ আছে সকলোবোৰ দেখা পাব। আৰু যিটো পৰিমাণে খাব লাগে সেইটো আপোনালোকে নিজৰ কণ্ট্ৰল ৰাখি খাব। কেলৈ কৈছোঁ, কিছুমানৰ হাঁহি খাই লৈ কিনে দিনটো হাঁহি থাকিব, কিছুমানে আকৌ আপোনাৰ ঘৰলৈ অহা ৰাস্তাতে পাহৰি থাকিব, ক'ৰবাত সোমাবগৈ, এনেকুৱা ধৰণৰ হয়। সেইকাৰণে নিজৰ যিটো কণ্ট্ৰলটো ৰাখি খাব, ধুনীয়াকৈ বিন্দাছ খাব আৰু এনজয় কৰিব। মই আহি পাই গ'লোঁ এয়া ৰাইডিঙীয়া দলৰ সন্মুখত গেটৰ ওচৰত, আৰু ইয়াতে এইখন পোষ্টাৰখন এইটো আছে, ইয়াত গ্ৰন্থমেলাও আছে। আৰু ভিতৰত যাওঁ বলক, এবাৰ কি দেখা পাওঁ বলক সোমাই যাওঁ। আমি এতিয়া আহি পাই চাইকেলখন ৰখাই ল'লোঁ, আৰু চাইকেলৰ এইফালে চব গাড়ী পূৰা লাইন লাগি আছে, আৰু এইফালে আছে ভক্তৰ পূৰা ভিৰ হৈ আছে। এয়া হৈছে মন্দিৰ, আৰু মন্দিৰৰ ভিতৰতে আমি প্ৰৱেশ কৰিম। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতে আমি বস্তু লৈ ল'ব লাগিব, ধূপ ধূনা চাকি বতি লৈ ল'ব লাগিব, যিহেতু আমি একো ঘৰ বনা নাই। বলক আমি এতিয়া দোকান ল'ব ষ্টেচন আনি দোকানৰ পৰা আমি লৈ ল'লোঁ চাকি বন্তি, টেবুল লৈ ল'লোঁ। আৰু আহি আছোঁ বাৰু। আৰু এতিয়া গৈ আছোঁ আমি মন্দিৰৰ ভিতৰত। এতিয়া আমি ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ, আৰু এইফালে জ্বলালোঁ। তাতো যথেষ্ট ভক্তৰ ভিৰ হৈছে, আৰু ইয়াতো যথেষ্ট ভিৰ কাৰণে য'তে জ্বলাইছে, আৰু য'তে শিৱলিংগ আছে। আৰু চাৰিওফালে ইয়াৰ পৰিৱেশটো ধুনীয়া লাগিছে, এবাৰ যথেষ্ট যোৱাবাৰতকৈ উন্নত। আৰু এইবাৰ যিহেতু গ্ৰন্থমেলাও আছে লগতে, সেইবাবে ইয়াৰ কিছুমান দোকান লগোৱা হৈছে গ্ৰন্থৰ কাৰণে, আৰু তাতো যাম, কি কিতাপ আছে সকলোবোৰ চাম। আৰু লগতে আৰু ইয়াত বজাৰত কি আছে সকলোবোৰ দেখা পাব। ভিডিঅ'টো একেলগে চাই থাকিব আপোনালোকে।
দলৰ কাষতে যিটো পুখুৰী আছে পুখুৰীটো আছে এইটো আৰু আগৰ ভিডিঅ'টো যিসকলে চোৱা নাই সেইসকলে চাব ভালদৰে বুজি পাব পুখুৰীটোৰ কথা ভালদৰে আৰু এইটো আছে মন্দিৰৰ শিৱদৌল ৰাইডিঙা দল আহিবলৈকে আৰু দোকান পোহাৰবোৰ দেখাম চাই থাকিব। যিহেতু ৰাইডিঙা দলৰ চহৰতে গ্ৰন্থমেলা উদযাপন কৰা আছে আৰু গ্ৰন্থমেলাৰ পৰা আহি গ'লোঁ কিতাপৰ দোকানলৈ কিতাপ চাওঁগৈ ব'লক কিতাপত দোকানত কি নতুন কিতাপ ওলাইছে কি ভাল কিতাপ ওলাইছে আমি চাওঁগৈ। বজাৰত দোকানত আমি ল'লোঁ ফুল দেৱ ফটো ল'লোঁ আৰু আপোনাৰ কিবা কিবি লৈছোঁ আৰু বেলেগ ফটো আৰু এইফালে আছে বিকাশ বহুত দিনৰ মূৰত আহিছে অসমলৈ মানে বাহিৰত আছোঁ গৈ এইফালে চাই দে হাই এটা কৰি দিয়ে ব'লক আমি এবাৰ চামগৈ বেলেগ বজাৰ কি ওলাইছে চাওঁগৈ আৰু লগতে প্ৰসাদো খাব লাগিব প্ৰসাদৰ লাড়ু চাব লাগিব। লাড়ু কেইটকা 5 টকা এটা যাওক 30 টকামান ভাঙল আৰু লৈ লওঁ প্ৰসাদ লৈ লওঁ 30 টকা লওঁ লাডু খাই দিলোঁ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু যদি চেনেলটো প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।